ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? আপোনালোকে জানেনে বাৰু? যদি জানে কমেণ্ট কৰি জনাওকচোন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জন গণ মন। সত্যমেৱ জয়তে আদৰ্শ বাক্য ক'ৰ পৰা লোৱা হৈছিল? মুণ্ডকা উপনিষদ। জন গণ মন ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? আপোনালোকে জানেনে বাৰু? যদি জানে কমেণ্ট কৰি জনাবচোন। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। কাক শ্বহীদ-এ-আজিম বুলি কোৱা হয়? আপোনালোকে জানেনে বাৰু? যদি জানে কমেণ্ট কৰি জনাবচোন। ভগত সিঙক। আপোনালোকে জানিছিলনে বাৰু? কোন আঁচনিৰ ফলত ভাৰত বিভাজন হৈছিল? আপোনালোকে জানেনে বন্ধুসকল? বহুত ভাল প্ৰশ্ন, জানি থওক। মাউণ্ট বেটেন পৰিকল্পনা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোন চনত গ্ৰহণ কৰা হৈছিল? বহুত ভাল প্ৰশ্ন বন্ধুসকল, জানি থওক। জুলাই 1947 চনত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ মুঠ কিমান সময় লাগে? আপোনালোকে জানেনে বাৰু? যদি জানে কমেণ্ট কৰি জনাব। নাজানে যদিও জানি থওক। 52 ছেকেণ্ড লাগে। আপোনালোকে জানিছিলনে বাৰু? ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? বহুত ভাল প্ৰশ্ন বন্ধুসকল, জানি থওক। মুঠ 25খন উচ্চ ন্যায়ালয় আছে। আপোনালোকে জানিছিলেনে বাৰু? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? আপোনালোকে জানেনে বাৰু বন্ধুসকল? জানে যদি কমেণ্ট কৰি জনাবচোন। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে বেংগল টাইগাৰ। আপোনালোকে জানিছিলেনে বাৰু?